আমাৰ নিয়ৰৰ ভাষাত নিয়ৰে কি ক'লে তাইহে জানে। টাংলাই খুবটাং মই মৌচুমী সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টোত তেনেকুৱা কোনো ধৰণৰ বিশেষ একো নাই, কিন্তু নিয়ৰ আৰু মোৰ কিছু মুহূৰ্ত তাইৰ লগত কটোৱা কিছু সময় কেমেৰাত বন্দী কৰি ৰাখিলোঁ। তাই এতিয়া যিহেতু লাহে লাহে ডাঙৰ হৈছে, সৰুতে ইমান বেছি মৰম লাগে বস্তুবোৰ এতিয়া বুজি পোৱা হৈছে, হাঁহি দেখাই কিবা এটা ক'লে। আৰু এইফালে সৰুকৈ আমাৰ বাৰ আকৌ ফুলনি বাগান এখন আছে, তাই ফুলত খুব বেছি চখ। আৰু এইফালে মাকে বেলুন ফুলাই দেখাই আছে আৰু জীয়েকে চাই উপভোগ কৰি আছে। আৰু এইফালে আমাৰ এনাই নাৰিকল কাটি আছে লস্কৰা বনাবলৈ, আকৌ এতিয়া বিহু পাইছেহি যে। আৰু এনেকৈ তাইৰ লগতে দিনটো কটাই থাকোঁতে ইভিনিং হ'ল। আৰু খুব এটা ধুনীয়া দিন, কাৰণ তাইক তেনেকৈ পোৱা নাযায়, বহুত দিনৰ মূৰত যিহেতু যোৱা যায় সেইকাৰণে। আৰু এনেকৈ দোকানলৈ গ'লোঁ, আকৌ ইভিনিং ওলাই একাপ কফি খালোঁ। আজিলৈ আহিছোঁ, বাই।